হেল্ল' গাইজ, আজি অন্য এটা ভিডিঅ'লৈ আটাইকে স্বাগতম জনাইছোঁ। পুনৰ ভিডিঅ'ৰ যোগে দেখিবলৈ চেষ্টা কৰিছোঁ অনলাইন যোগে কেনেকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্টাৰ তথা এপ্লাই কৰিব পাৰে। সেয়া মই ভিডিঅ'ৰ যোগে অকণমান দেখিবলৈ চেষ্টা কৰি আছোঁ। এয়া আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড বাহিৰে এনেদৰে ৰেজিষ্টাৰ কৰিব পাৰে। যিহেতু মোৰ আধাৰ কাৰ্ড আছে, সেইকাৰণে মই আধাৰ কাৰ্ড জৰিয়তে মই ৰেজিষ্টাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ তথা দিবলৈ চেষ্টা কৰি আছোঁ। প্ৰথমে আধাৰ কাৰ্ড নম্বৰ, তাৰপিছত আধাৰ কাৰ্ড নেম ইয়া আপোনালোকে দেখা পাইছে। তাৰপিছত আধাৰ কাৰ্ড মানে যিটো আধাৰ কাৰ্ড বনাওঁতে মোবাইল নম্বৰ দিছে, তাতে সেই মোবাইলত 6 ডিজিট OTP যাব। অলৰেডি মোৰ আহিছে 6 ডিজিট। তাৰপিছত ভেৰিফাইড হৈ যাব, তাৰপিছত প্ৰচেছটো আগবাঢ়িব। ইয়া আপোনালোকে দেখা পাইছে। তাৰপিছত ডিটেইলছ এড্ৰেছ, পাৰ্চনেল এড্ৰেছ দেখা পাব আপোনালোকে। নাম, ঠিকনা, মোবাইল নম্বৰ, ইমেইল, দেউতাৰ নাম, জেণ্ডাৰ, মেল ফিমেল, ৰিলিজন, এইবিলাক গোটাই ফিল আপ কৰি আপোনালোকে পোনে আগবাঢ়িব পৰা প্ৰচেছটো ইয়া মোৰ হৈ গৈছে ফিল আপ কৰা। ইয়া অকণমান দেখা পাইছে। কিয়নো আজিকালি এমপ্লয়মেণ্ট এক্সচেঞ্জ কৰাৰ উদ্দেশ্য হ'ল আজিকালি কিছুমান আমি অনলাইন যোগে কিছুমান অনলাইন কৰিলে আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অনলাইনৰ প্ৰয়োজন হৈছে, যি প্ৰয়োজন হয় কাৰণ OTP আহে এমপ্লয়মেণ্ট এক্সচেঞ্জ অনলাইনটো। সেইকাৰণে মই আপোনালোকক ময়ো কৰি ল'লোঁ আৰু আপোনালোকক মই দেখিবলৈ চেষ্টা কৰি আছোঁ। ইয়া এনেদৰে মোৰ ফিল আপটো প্ৰায় হৈ গ'ল। এতিয়া বৰ্তমান আপলোড দিব লাগে ৰেচিডেণ্ট প্ৰুফ অফ ৰেচিডেণ্ট, এড্ৰেছ প্ৰুফ, কাষ্ট চাৰ্টিফিকেট, এনেদৰে আধাৰ কোৱালিফিকেশ্যন, তাৰপিছত পাছপৰ্ট ফটো, তাৰপিছত চিগনেচাৰ গোটাই এনেদৰে স্কেন কৰি JPE কৰি কিনা আমি আপলোড দিব লাগে। মেক্সিমাম 2 mm টোটেল হ'ব লাগে। এনেদৰে আপোনালোকে দেখা পাইছে। ইয়া ভিডিঅ' যোগে আপোনালোকক পুনৰ দেখিবলৈ চেষ্টা কৰি আছোঁ। কাৰণ বৰ্তমান ডিজিটেল যুগ, সেইকাৰণে এমপ্লয়মেণ্ট এক্সচেঞ্জো এতিয়া অনলাইন কৰিব লাগে, ডিজিটেল হ'ব লাগে। মোৰ পে'মেণ্ট মেথড ইয়া নেট বেংকিং। বেছি নহয়, আমাৰ একাউণ্টৰ পৰা 10 টকা কাটে। ইয়া আপোনালোকে দেখা পাইছে। কিছুমানে ভাবে কিমান কাটে। ইয়া মোৰ অকণমান দেৰি হোৱাৰ কাৰণে মোৰ ট্ৰেনজেকশ্যনটো আপোনালোকে এনেদৰে দেখা পাইছে। এনেদৰে ডাউনলোড কৰিব পাৰে। আৰু ড্ৰাফ্ট হ'ল যিবিলাক আমি যিকেইটা ফিল আপ কৰিছোঁ সেইবিলাকৰ চাই পাৰে ড্ৰাফ্টটো ডাউনলোড কৰিব পাৰে। আৰু একনলেজমেণ্ট তাৰপিছতে আমাৰ তাৰ লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট পাই যায়, লগে পাই যায়। একনলেজমেণ্ট তাৰ লগতে ইয়া মোৰ আহি গ'ল, অসমীয়াত আহিছে। ঠিক তেনেদৰে আমি অনলাইন যোগে আমি সহজতে আমি কৰিব পাৰোঁ। আপোনালোকে দেখা পাইছে। ইয়া আজি কৰিলোঁ মই। ইয়া খুব সহজ, বেছি টান নহয়। কিয়নো আজিকালি বহুত দৰকাৰ হয় অনলাইনৰ প্ৰচেছটো। ইয়াত যদি কিবা ভুল হয় ক্ষমা কৰিব গাইজ। ধন্যবাদ। আজিলৈ নেম ৰাচন।